हेलो फ्रेंड्स, वेलकम टू गेंजेटी स्टाडी सेंटर। आज एटा नतुन भिडिओ লৈ আহিছো যেটো ভিডিওৰ জৰিয়তে নৱম আৰু দশমমান শ্ৰেণীৰ দুয়োটা শ্ৰেণীৰে উপকৃত হ'ব। আজি আমি মৌলবিলাকৰ বিষয়ে কিছু কথা ক'বলৈ আৰম্ভ কৰিছো। মৌল ৰবাৰ্ট বয়েল নামৰ এজন সাইন্টিস্টে 1661 চনত কি কৰিছিলে মৌল আৱিষ্কাৰ কৰিছিলে বা মৌল শব্দটো প্ৰথমে ব্যৱহাৰ কৰিছিল। সেই মৌলবিলাকৰ বিষয়ে বিভিন্ন বৈজ্ঞানিকবিলাকে কেনেকৈ সজাব পাৰো সেই বিষয়ে কি কৰিছিলে চিন্তা চৰ্চা কৰি প্ৰথমতে 30টা মান মৌল আৱিষ্কাৰ হৈছিলে। সেই 30টা মান মৌল সজাইছিলে আৰু বৰ্তমান গৈ কিমান হৈছে 114টা মান মৌল আৱিষ্কৃত হৈছে। সেই 114টা মান মৌল কি কৰিছে সজাব বৰ্তমান আধুনিক যেটো পৰ্যায়িত তালিকা মডাৰ্ন পিৰিয়ডিক টেবল সেই পিৰিয়ডিক টেবলত কি কৰিছে সজুৱাইছে। তো আজি আমি আলোচনা কৰিবলৈ ওলাইছো যে সেই মৌলবিলাকৰ কিছুমান টাইপছৰ বিষয়ে আমি আলোচনা কৰিম। যে মৌল যে হাইড্ৰোজেন এটা মৌল, হিলিয়াম এটা মৌল, অক্সিজেন এটা মৌল, সালফাৰ এটা মৌল, ক্লোৰিন এটা মৌল, আৰ্গন এটা মৌল, সেই যে মৌলবিলাক আছে সেই মৌলবিলাকক কেনেকুৱাকৈ ডিভিজন কৰা হৈছে, কিছুমান মেটেল আছে, কিছুমান নন মেটেল আছে, কিছুমান মেটালয়েড আছে, সেই বিষয়ে আজি আমি আলোচনা কৰিম। তো নৱম আৰু দশমমান শ্ৰেণীৰ মৌলবিলাকৰ বিষয়ে মিনিমাম মানে 36টা মৌল জনা থাকিলে ভাল। 36 যদি মুখস্থ নাথাকে তথাপিও মানে 20টালৈ কম্পালসৰি হেতু লাগিবই। তো আমি মৌলবিলাকৰ বিষয়ে যদি আলোচনা কৰিব যাওঁ এলিমেন্টস বা মৌল, সেই মৌলবিলাকৰ বিষয়ে মৌলতে কি কৰা হৈছে তিনিটা ভাগত বিভক্ত কৰা হৈছে। এটা হৈছে ধাতু, এটা হৈছে অধাতু যাক মেটেল বুলি কোৱা হয়, অধাতু নন মেটেল, আৰু এটা আছে ধাতুকল্প যাক মেটালয়েড বুলি কোৱা হয়। ধাতু, অধাতু আৰু ধাতুকল্প এই তিনিটা ভাগত কি কৰা হৈছে মৌলবিলাকক ডিভিজন কৰা হৈছে, তিনিটা ভাগত বিভক্ত কৰা হৈছে। ধাতুবিলাক হল কেনেকুৱা যে জীৱৰ মৌল ইলেক্ট্ৰন এৰি দি ধনাত্মক আয়ন গঠন কৰে তাক ধাতু বুলি কোৱা হয়। ধাতু হল কেনেকুৱা যে ইলেক্ট্ৰন এৰি দি কি কৰিব ধনাত্মক আয়ন গঠন কৰিব। যেনেকৈ ধৰা সোডিয়াম হল একোটা ধাতু, মেগনেছিয়াম ধাতু, এলুমিনিয়াম হল ধাতু। এইবিলাকে কেনেকৈ ইলেক্ট্ৰন এৰি দিব, আমি যদি ইলেক্ট্ৰন বিন্যাসটো লিখো 281, মেগনেছিয়ামৰ হল 12 যাৰ কাৰণে হ'ব 282, এলুমিনিয়ামৰ হল 13 গতিকে 283। এই মৌলবিলাকে কি কৰিব তাৰ যেটো যোজক কক্ষত অষ্টসূত্ৰ মতে যোজক কক্ষত 8টা ইলেক্ট্ৰনে পূৰ্ণ কৰিব বিচাৰে। গতিকে এই এটা ইলেক্ট্ৰন থকাৰ কাৰণে এটা ইলেক্ট্ৰন এৰি দিব, এৰি দি পেলাই কি কৰিব Na প্লাস আয়ন উৎপন্ন কৰিব। মেগনেছিয়ামে দুটা ইলেক্ট্ৰন এৰি দিব, দুটা এৰি দিয়াৰ লগে লগে কি হ'ব Mg2+ আয়ন হৈ যাব। এলুমিনিয়াম কি কৰিব এই তিনিটা ইলেক্ট্ৰন এৰি দিব, এৰি দি খেলে কি হ'ব Al3+। এবাৰ যদি Al3+ হয়, Al3+ৰ যদি আমাক হেৰিটো লাগে মানে পৰমাণু এলুমিনিয়ামৰ পৰমাণু ক্ৰমাংক বা এলুমিনিয়ামত 13টা ইলেক্ট্ৰন আছে, এইবাৰ এই Al যেতিয়া 3+ হৈ যাব তেতিয়া কি হ'ব ইয়াতে 10টা। তাৰমানে মৌলবিলাকে ইলেক্ট্ৰন এৰি দি ওচৰত থকা যেটো সম্ভ্ৰান্ত গেছ সেই সম্ভ্ৰান্ত গেছৰ ইলেক্ট্ৰন বিন্যাসটো লাভ কৰে। ইহঁতৰ ওচৰত সোডিয়াম, মেগনেছিয়াম, এলুমিনিয়াম এই তিনিটা মৌলৰ ওচৰৰ মৌল সম্ভ্ৰান্ত গেছ যেটো আছে হেতু হল নিয়ন। এই নিয়নৰ ইলেক্ট্ৰন বিন্যাস হল 10, গতিকে এই ওচৰৰ সেই নিয়নৰ ইলেক্ট্ৰন বিন্যাসটো লাভ কৰিছে। এবাৰ যদি আমি অধাতুৰ বিষয়ে আলোচনা কৰো, অধাতুবিলাক হল এনেকুৱা যে জীৱৰ মৌলই ইলেক্ট্ৰন গ্ৰহণ কৰি ঋণাত্মক আয়ন গঠন কৰে, সেইবিলাক হল অধাতু। ইলেক্ট্ৰন গ্ৰহণ কৰিব, যেনেকৈ ধৰা অক্সিজেন, অক্সিজেনৰ হল 8 গতিকে ইয়াৰ ইলেক্ট্ৰন বিন্যাস হল 626। গতিকে এই অক্সিজেনে কি কৰিব দুটা ইলেক্ট্ৰন বেলেগৰ পৰা ধাৰ ল'ব, ধাৰ লৈ কি কৰিব ইয়াতে অষ্টকটো পূৰ কৰি ল'ব। গতিকে অক্সিজেনটো হল এটা অধাতু। ক্লোৰিন, ক্লোৰিনৰ পৰমাণু ক্ৰমাংক হল 17 গতিকে ইয়াৰ ইলেক্ট্ৰন বিন্যাস হ'ব 287। এই 7 থকাৰ কাৰণে ইয়াতে কি কৰিব বেলেগে এটা ইলেক্ট্ৰন ধাৰ লৈ কি কৰিব ইয়াৰ অষ্টকটো পূৰণ কৰিব।
গতিকে এই যে এনেকুৱাকৈ অক্সিজেন হওক সালফাৰ হওক ক্লোৰিনেই হওক সেইবিলাক হ'ল একে একোটা অধাতু গতিকে এই যে অধাতু বলো গতিকে অধাতুৰ বিষয়ে আমি এষাৰ কথা গম পালোঁ সেইটো হ'ল কি যে অধাতুবোৰে কি কৰে সদায় ইলেক্ট্ৰন ধাৰে লয় বা গ্ৰহণ কৰে যে জীৱৰ মৌলই ইলেক্ট্ৰন গ্ৰহণ কৰি ঋণাত্মক আয়ন গঠন কৰে তাক অধাতু বোলে এইটো ইলেক্ট্ৰন গ্ৰহণ কৰাৰ লগে লগে কি হ'ব Cl- হৈ যাব এইটো O2- হৈ যাব এনেকুৱাকৈ কি হ'ব সেই অধাতুবিলাক ফৰ্মেশ্যন হ'ব আৰু যিবিলাক ধাতুকল্পটো হ'ল কেনেকুৱা যে এই ধাতুকল্পবোৰে যে জীৱৰ মৌলই ধাতু আৰু অধাতু দুয়োৰে ধৰ্ম দেখুৱায় এই ধাতুকল্পবিলাকে কি কৰিব ধাতুৰো ধৰ্ম দেখুৱাব অধাতুৰো ধৰ্ম দেখুৱাব গতিকে সেইকেইটা হ'ব কি ধাতুকল্পবোৰে ধাতুৰো ধৰ্ম দেখুৱায় অধাতুৰো ধৰ্ম দেখুৱাব সেইকেইটা হ'ল ধাতুকল্প বৰণ সিলিকন জাৰ্মেনিয়াম আৰ্ছেনিক পলনিয়াম টেলুৰিয়াম এণ্টিমনি এনেকুৱাকৈ এই 7বিধ কি আছে ধাতুকল্প আছে গতিকে ধাতুকল্পবোৰে ধাতুৰো ধৰ্ম দেখুৱায় অধাতুৰো ধৰ্ম দেখুৱায় এইবাৰ আমি আলোচনা কৰিম ইহঁতৰ কেৰেক্টাৰিষ্টিক্স বা প্ৰপাৰ্টিজ বুলি কোৱা হয় বা ধৰ্ম বুলি কোৱা হ'ব যাক এই ধৰ্ম বিষয়ে যদি আমি আলোচনা কৰোঁ প্ৰথমত ধাতুৰ ধৰ্মটো আমি যদি কওঁ ধাতুবোৰে তাপ আৰু বিদ্যুতৰ সুপৰিবাহী তাৰমানে ধাতুৰ মাজেৰে কি হ'ব পাৰে তাপ পৰিবহন হ'ব পাৰে বিদ্যুতৰ পৰিবহন হ'ব পাৰে গতিকে ধাতুবোৰ তাপ আৰু বিদ্যুতৰ সুপৰিবাহী 2 নম্বৰ ধৰ্মটো যদি আমি কওঁ ধাতুবোৰৰ গাত সহনীয়তা গুণ আছে কি আছে গাত সহনীয়তা তাৰমানে ধাতুৰ বস্তু এটাক যদি আমি কি কৰোঁ জোৰেৰে কোবাই দিওঁ সেইটো কেতিয়াও কি নহ'ব ভাঙি নাযাব তাৰমানে তাৰ গাত সহনশীলতাৰ এটা কি আছে গুণ আছে 3rd নম্বৰ যদি আমি কওঁ ধাতুবোৰৰ নমনীয়তা গুণ আছে নমনীয়তা ধাতুবোৰৰ কি আছে নমনীয়তা গুণ আছে নমনীয়তা কেনেকুৱা যে আমি যদি কি কৰোঁ এডাল ৰূপৰ যদি সৰু এডাল যদি আমি কি কৰোঁ জোৰেৰে আমি গহি দিওঁ সেইটো কি হৈ যাব লাহে লাহে দীঘল হৈ যাব গতিকে এই যে দীঘল হৈ যাব ই কেতিয়াও কি নহ'ব ভাঙি বা ছিঙি নাযায় গতিকে এইটো কি হৈ যাব লাহে লাহে দীঘল হৈ যাব গতিকে সেইটো হ'ল আমি নমনীয়তা বুলি ক'ব পাৰোঁ গতিকে এই বস্তুটো কি হ'ব কেতিয়াও ছিঙি নাযাব ইয়াক জোৰেৰে যদি কি কৰা হয় এই যে যিবিলাক কি হয় কামাৰবিলাকৰ ঘৰত যিটো মানে মেচিন থাকে সেই ৰূপৰ বস্তুটো কি কৰিব সিহঁতে দি পেলাই এডাল ইমান দীঘল ৰছী এডাল ফুলৰ নিচিনা বনাই দিব পাৰে গতিকে সেইটো হ'ল কি নমনীয়তা গুণ তাৰপিছত 4 নম্বৰ ধৰ্মটো যদি কওঁ ধাতুবোৰৰ ধাতৱ দ্যুতি আছে ধাতৱ দ্যুতিটো আকৌ কেনেকুৱা যে যাক আমি কি বুলি ক'ব পাৰোঁ চিকমিকনি বুলি ক'ব পাৰোঁ বা দ্যুতি ধাতৱ দ্যুতি আছে বা চিকমিকনি গুণ কাৰণ ধাতুৰ বস্তু এটা যদি কি কৰা হয় বাহিৰত এনেই থৈ দিয়া যায় তেতিয়াহ'লে তাৰ পৰা কি হ'ব চিকমিকনি আহিব যিটোৱে চিকমিকনি অধাতুবোৰে দেখাব নোৱাৰে এইকেইটা হ'ল আমাৰ ধাতুৰ ধৰ্ম যদি আমাৰ ধাতুৰ ধৰ্ম জানো তেতিয়াহ'লে অধাতুৰ ধৰ্মবিলাক আল্টিমেটলি নিজে নিজে আহি যায় কেনেকৈ আহি যাব এইবাৰ যদি আমি অধাতুৰ ধৰ্মটো আমি আলোচনা কৰোঁ ধাতুৰ ক্ষেত্ৰত কৈছিলোঁ ধাতুবোৰ তাপ আৰু বিদ্যুতৰ সুপৰিবাহী এইবাৰ কম অধাতুবোৰ তাপ আৰু বিদ্যুতৰ সুপৰিবাহী তাৰমানে অধাতুবোৰৰ মাজেৰে তাপ আৰু বিদ্যুৎ পৰিবহন হ'ব নোৱাৰে গাত সহনীয়তা ধাতুৰ ক্ষেত্ৰত কৈছিলোঁ যে ধাতুবোৰ গাত সহনশীলতা গুণ আছে অধাতুৰ ক্ষেত্ৰত কম অধাতুৰ গাত সহনশীলতা গুণ নাই নমনীয়তা গুণ আছিলে ধাতুৰ ক্ষেত্ৰত অধাতুৰ ক্ষেত্ৰত কম আমি অধাতুবোৰৰ নমনীয়তা গুণ নাই ধাতুৰ ক্ষেত্ৰত কি কৈছিলোঁ 4 নম্বৰ ধৰ্মটো যে ধাতুবোৰৰ চিকমিকনি গুণ আছে বা ধাতুব দ্যুতি আছে অধাতুবোৰৰ ধাতৱ দ্যুতি বা চিকমিকনিয়া গুণ নাই বা ধাতুবোৰৰ কি কৰিব পাৰে অধাতুবোৰে কোনো ধৰণৰ চিকমিকনি গুণ দেখাব নোৱাৰে এইবাৰ আমি যদি আমি ধাতুকল্পবিলাকৰ ধৰ্মৰ বিষয়ে আহোঁ
যে ধাতুকল্পবিলাক কেনেকুৱা হ'ব যে ধাতুকল্পবিলাকে যিবিলাক মৌলই কি কৰে ধাতু আৰু অধাতু দুয়োৰে ধৰ্ম দেখুৱায় সেইবিলাক হ'লকে ধাতুকল্প গতিকে দুয়োৰে ধৰ্ম দেখুৱালে আমি ক'ব পাৰোঁ কি ই কি কৰিব পাৰে ধাতু আৰু অধাতু দুয়োৰে ধৰ্ম দেখুৱায় ধাতুৰ ধৰ্ম দেখুৱাব অধাতুৰ ধৰ্ম দেখুৱাব গতিকে 2 নম্বৰ ধৰ্মটো যদি কওঁ ই কি কৰে ধাতু প্লাস অধাতু ই ধাতু আৰু অধাতু দুয়োৰে ধৰ্ম দেখুৱায় 2 নম্বৰ ধৰ্মটো যদি আমি কওঁ যে ধাতুকল্পবোৰ কি হ'ব অৰ্ধ পৰিবাহী তাৰ মানে ধাতুকল্পবোৰ অৰ্ধ পৰিবাহী বা সেমি কণ্ডাক্টৰ বুলি কোৱা হয় গতিকে আজি আমি এই ভিডিঅ'টোৰ জৰিয়তে যে মৌলবিলাকক তিনিটা ভাগত বিভক্ত কৰা হয় যেনেকৈ ধৰক ধাতু অধাতু আৰু ধাতুকল্প তাৰোপৰি ধাতু কেনেকুৱা হয় বা ধাতু কাক বোলে অধাতু কাক বোলে তাৰ এক্সাম্পল কি ধাতুকল্প কাক বোলে তাৰ এক্সাম্পল আৰু এই ধাতুৰ যিবিলাক বৈশিষ্ট্য অধাতুৰ বৈশিষ্ট্য আৰু ধাতুকল্পৰ বৈশিষ্ট্য এই বিষয়ে গম পালোঁ এবাৰ যদি ধাতু আৰু অধাতুৰ পাৰ্থক্য আহে তথাপিও আমি কি কৰিব পাৰিম ইয়াৰ পৰা নিৰ্ণয় কৰিব পাৰিম যে ধাতুবোৰৰ তাপ আৰু বিদ্যুতৰ সুপৰিবাহী আকৌ অধাতুত লিখিম কি অধাতুবোৰ তাপ আৰু বিদ্যুতৰ কুপৰিবাহী যদি আমি দুয়োটা ধৰ্ম যদি আমি জানো তেতিয়াহ'লে তাৰ পৰা আমি ধৰ্ম লিখিব পাৰোঁ আৰু তাৰ পাৰ্থক্য লিখিব পাৰোঁ আশা কৰিছোঁ এই ভিডিঅ'টোৰ জৰিয়তে বহুখিনি ছাত্ৰ ছাত্ৰীসকলে বহুখিনি উপকৃত হ'ব পাৰিব তো আজিলৈ ইমানেই যদি তোমালোকৰ কোনো বস্তু মানে কোনটো টপিকছ তোমালোকৰ প্ৰয়োজনীয় সেই টপিকছটো মোলৈ মেছেজ কৰিবা মোক কমেণ্ট বক্সত জনাই দিবা মই সেই বিষয়ে ভিডিঅ'টো প্ৰস্তুত কৰিবলৈ চেষ্টা কৰিম তো আজিলৈ ইমানেই থ্যাংক ইউ ফৰ ৱাচিং